নমস্কাৰ বঞ্জিতাছ ড্ৰিম ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ চেংমৰা শাকৰ এটি সহজ ৰেচিপি। চেংমৰাখিনি ভালকৈ ধুই লৈ এয়া মই কুটি লৈছোঁ। এতিয়া মই লোৱা জলকীয়া, পিঁয়াজ, নহৰু আৰু আদাৰ এটা পেষ্ট বনাই লৈছোঁ। লগতে বিলাহীৰো পেষ্ট বনাই লৈছোঁ। আৰু লগতে কেইটামান জালুকো দি দিছোঁ। জালুক এয়া আমাৰ ঘৰৰে হয়। এতিয়া কেৰাহীত জোখ অনুসাৰে তেল অকণমান দি লৈছোঁ। তেলখিনি গৰম হৈ যোৱাৰ পিছত তাতে নহৰু, আদা পেষ্টখিনি দি লৈছোঁ। অলপ সময় এনেদৰে ভাজি থাকি থাকিম। ৰঙচুৱা হোৱালৈকে অলপ ভাজি আছোঁ। পেষ্টখিনি সিজি যোৱাৰ পিছতে মই বিলাহীখিনি পেষ্টটো দি দিছোঁ। বিলাহী আৰু নহৰু, পিঁয়াজৰ সংমিশ্ৰণখিনি অলপ সিজাৰ পিছতে মই ইয়াতে হালধি, নিমখ আৰু জালুকৰ গুড়া দি দিছোঁ। সংমিশ্ৰণখিনি ভালকৈ সিজাৰ পিছত তাতে আলু প্ৰথমে মই দি লৈছোঁ। অলপ সময় ভজাৰ পিছত ইয়াতে চেংমৰাখিনি দি দিছোঁ। অলপ সময় ভজাৰ পিছত ঢাকনখন মাৰি দিছোঁ। প্ৰায় 10-15 মিনিটৰ পিছতে চেংমৰা শাকখিনি তৈয়াৰ হৈ উঠিব। এয়া চেংমৰা শাকখিনি সিজি গৈছে, আলুখিনি সিজি গৈছে ভালদৰে। এতিয়া আমি পৰিৱেশন কৰিম। আপোনালোকেও এনেদৰে ৰান্ধি খাই চাবচোন আৰু কমেণ্টত জনাব কেনেকুৱা পালে।